হেল্ল' এভৰিৱান, আজি মই স্পাইচি মটন কাৰী বনাব লৈছোঁ। ফ্ৰেণ্ডসকল, স্পাইচি মটন কাৰী বনাবলৈ ইয়াতে মই লৈ লৈছোঁ কেইফুটামান ৰচুন, প্ৰায় 15-16 ফুটামান হ'ব আৰু ইয়াতে মই আদা কেইটুকুৰামান লৈ লৈছোঁ, টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই মধ্যমীয়া চাইজৰ 3টামান পিঁয়াজ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। এইকেইটা আমি ভালদৰে পিচি ল'ব লাগিব। ইতিমধ্যে আমাৰ পিঁয়াজ কটাও হৈছে আৰু ইয়াতে মই টুকুৰা টুকুৰিকৈ বিলাহী এটাও কাটি লৈছোঁ। এইখিনি এতিয়া আমি ভালদৰে মিক্সাৰত মাৰি ল'ম ফ্ৰেণ্ডসকল। আৰু ইয়াতে মই 3টা মধ্যমীয়া চাইজৰ পিঁয়াজ লৈছোঁ, টুকুৰা টুকুৰিকৈ কাটি ল'ম তেলত ভাজি ল'বৰ কাৰণে। ইতিমধ্যে পিঁয়াজ কটাও হৈ গৈছে আমাৰ। ইয়াতে মই লৈ লৈছোঁ আধা কেজি মটন। আৰু ইয়াতে মই মিক্সত মাৰি থোৱা মিশ্ৰণখিনি ইয়াতে মই এড কৰি দিছোঁ। এতিয়া আমি ইয়াতে জিৰা গুড়ি, তাৰপৰা হালধি প্ৰায় 1 চামুচ, আৰু ইয়াতে মই অলপ ৰেড চিলিও দি দিছোঁ। আপোনালোকে কিমানটো জ্বলা খায় তাৰ পৰিমাণত দি ল'ব, মই যিহেতু বেছি দিয়া নাই। ভালদৰে এতিয়া এইখিনি মিক্স কৰি ল'ব, ভালদৰে সানি এতিয়া আমি প্ৰায় এইখিনি আধা ঘণ্টাৰ পৰা 45 মিনিটত ঢাকি ৰাখিম এইখিনি। এতিয়া আমি ইয়াতে তেল গৰম হ'বলৈ দিছোঁ। ইয়াতে তেলতে অলপ হালধি দি দিছোঁ। এতিয়া আমি ইয়াতে আলুকেইটাও ফ্ৰাই কৰি ল'ব লাগিব। এইকেইটা ভাজি ল'ব ভালকৈ। হৈ গৈছে আৰু এতিয়া আমি ৰৈ যোৱা তেলতে আমি জিৰা কেইটামান দি পিনি প্ৰায় পিঁয়াজ টুকুৰা ভাজি দিম। প্ৰায় ৰঙচুৱাকৈ অলপ ভাজি ল'ব পিঁয়াজকেইটা। এতিয়া আমি মেৰিনেট কৰি থোৱা খাচী মাংসখিনি ইয়াতে ঢালি দিম। ভালদৰে লৰাই মিক্স কৰি দিব। এতিয়া আমি সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আপোনালোকে এনেকৈ কেৰাহীত নবনাই কুকাৰতো বনাব পাৰে, কিন্তু কুকাৰত বনোৱাতকৈ ইয়াত বনাওঁতে অলপ টাইম লাগিব, কিন্তু এনেকৈ অলপ বেছি টেষ্ট লাগিব লাহে ধীৰে বনালে। আমি ঢাকন এখন মাৰি সিজিব দিম। পুনৰ আমি লৰাই দিম। ভালদৰে লৰাই মিক্স কৰি দিব। পুনৰ আমি ঢাকন মাৰি সিজিবলৈ দিম। পুনৰ আমি লুটিয়াই চাম। ইতিমধ্যে উতলি আছে আৰু কালাৰো বঢ়িয়া হৈছে। প্ৰায় গাৰ পানীখিনি শুহিয়ে লৈছে আৰু এনেকৈ অলপ লাহে ধীৰে ধৈৰ্য কৰি বনালে বস্তুটো খায়ো সোৱাদ লাগে। আৰু এতিয়া আমি ইয়াতে অলপ দৈ অলপ এড কৰি দিছোঁ। ভালদৰে পুনৰ মিক্স কৰি দিব।
ফ্ৰেণ্ডসকল, এতিয়া আমি ইয়াতে অলপ গৰম পানী এড কৰি দিছোঁ। পুনৰ আমি ইয়াক ভালকৈ উতলিব দিম। ইতিমধ্যে আমাৰ উতলো ভালকৈ আহিয়ে গৈছে, প্ৰায় সিজিয়ে গৈছে আৰু। দেখিছেনে কালাৰ কিমান বঢ়িয়া হৈছে। আপোনালোকে ফ্ৰেণ্ডসকল এনেকৈ ভালকৈ ঘৰত ট্ৰাই কৰি চাবচোন বনাই, নিশ্চয় ভাল লাগিব। থেংক ইউ ফ্ৰেণ্ডসকল।